হেল্ল' গাইজ, সকলোকে মই এটা নতুন ভিডিঅ'লৈ মই নিকুমনি বৰুৱাই স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম যে শিশুসকলৰ চলিড ফুড কেতিয়াৰ পৰা আৰম্ভ কৰিব লাগে আৰু শিশুসকলক চলিড ফুড কি খুৱাব লাগে আৰু লগতে কোন সময়ত খুৱাব লাগে, এই গোটেইবোৰ কথা মই আলোচনা কৰিবলৈ আজি ভিডিঅ'টোত ক্ৰিয়েট কৰিছোঁ মই নিজে। আৰু আপোনালোকৰ সকলোৰে মই ভাবোঁ যে সহায় হ'ব। নতুনকৈ যিসকল মাক দেউতাক হৈছে তেওঁলোকৰ কাৰণে জানিবলগীয়া বহুত কথা আছে আৰু নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল। আৰু যদি ভাল লাগিলে তেওঁ লাইক এটা দি আমাক উৎসাহিত কৰিব, যাতে আগলৈও এনেকৈ ভিডিঅ'বিলাক আপোনালোকক আগবঢ়াই দিব পাৰোঁ। শিশুসকলৰ যেতিয়া 6 মাহ সম্পূৰ্ণ হ'ব তেতিয়া আমি তেওঁলোকক চলিড ফুড আৰম্ভ কৰি দিব লাগে। 6 মাহৰ পৰা 7 মাহ 8 মাহ এনেকুৱা শিশুসকলক আমি 2বাৰৰ পৰা 3বাৰ ভিতৰত আমি খাদ্য খুৱাব লাগে আৰু লগতে যিমানখিনি তেওঁলোকে গ্ৰহণ কৰিব পাৰে মাকৰ গাখীৰটো কণ্টিনিউ কৰি থাকিব লাগে। শিশুসকলৰ খোৱাৰ সময় সদায় বান্ধি ৰাখিব লাগে আৰু যাতে সিহঁতে সেই সময়খিনিত খোৱাৰ প্ৰতি আগ্ৰহী হৈ পৰে। শিশুক আহাৰ খোৱাৰ সময় হিচাপে আমি নিৰ্দিষ্ট সময়ে বান্ধি ৰাখিব লাগে। ৰাতিপুৱা 8টাৰ পৰা 9টাৰ ভিতৰত আৰু দুপৰীয়া 1টাৰ পৰা 2টাৰ ভিতৰত আৰু ঠিক তেনেকৈ সন্ধিয়া আমি 7টাৰ পৰা 8টাৰ ভিতৰত এই সময়খিনি মনত ৰাখিব লাগে। আৰু খাদ্য খোৱালে সদায় আমি এইখিনি সময়তে তেওঁলোকক খাদ্যখিনি খুৱাব লাগে। শিশুসকলক আমি এবাৰত এবিধ আহাৰৰ সৈতে পৰিচয় কৰাই দিব লাগে, যেনে ধৰি লওক সেউজীয়া শাক পাচলি, তাৰপিছত ফল মূল, দাইল, শস্যজাতীয় আহাৰ, এই সকলোসমূহ আপোনালোকে খুৱাব পাৰে। শিশুসকলক আমি শাৰীৰিক আৰু মানসিক শক্তি বৃদ্ধি কৰিবলৈ আৰু আইৰণৰ পৰিমাণ সমতুল ৰাখিবৰ কাৰণে আমি সপ্তাহত 2 দিনকৈ আইৰণ ফলিক এচিড চিৰাপ খুৱাব লাগে 1 ml কৈ। আৰু এই ফলিক এচিড চিৰাপবোৰ আপোনাৰ ওচৰৰ অংগনবাদী কৰ্মীসকলে নহ'লে ANM বাইদেউ, আহাৰ কৰ্মী সকলোৱে দিব। আপোনালোকে তেওঁলোকৰ পৰা কালেক্ট কৰিব আৰু শিশুটোক আহাৰৰ পাছত 1 ml আইৰণ ফলিক এচিড খুৱাব। আৰু সেই আইৰণ ফলিক এচিডে আপোনাৰ যদিহে কেতিয়াবা আপোনাৰ খাদ্যত আইৰণযুক্ত খাদ্য নাথাকে, সেই আইৰণৰখিনি আপোনালোকৰ শিশুটোক সহায় কৰিব। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে আৰু যদিহে আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিলে তো লাইক কৰিব আৰু কমেণ্ট এটা কৰি জনাব যে কেনেকুৱা লাগিলে। আৰু নিশ্চয় ছাবস্ক্ৰাইব কৰি থ'ব মোৰ চেনেলটো, যাতে এই শিশু ৰিলেটেড ভিডিঅ'সমূহ আপোনালোকে সোনকালে পাই চাব পাৰে। আৰু মই আগলৈ এনেকুৱা ভিডিঅ'সমূহ বনাই থাকিবৰ কাৰণে আপোনালোকে উৎসাহিত কৰিব। আৰু লগতে মই নেক্সট ভিডিঅ'ত এটা শিশুৰ ফুড চাৰ্ট লৈ আহিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে চাই থাকিব ভিডিঅ'সমূহ আৰু আমাক আগুৱাই যাবৰ কাৰণে সহায় কৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।